Hey everyone, আমি আজি আহিছোঁ বিশাল মাৰ্কেটত শ্বপিং কৰি পেলাই আছিলে ঘৰৰ তাকে ভাবিলোঁ যে এটা ব্লগে বনাই দিওঁ বুলি। Hey everyone, welcome back to my YouTube channel. আপোনালোক কেনেকুৱা আছে, ভালে আছে নাই? মই আজি হাজবেণ্ডৰ ছুটি আছিলে কাৰণে ভাবিলোঁ যে ঘৰৰ বজাৰ কৰি দিছে বুলি, কাৰণ পিছত নোৱাৰিব সেইটো কাৰণে। তেওঁ ক'লে যাম বুলি, মই ক'লো মোৰ লগত যাওঁ বুলি, কিমানো ঘৰত সোমাই থাকিম। তেওঁ সেইটো কাৰণে মোক মানে আৰু লৈ আহিছে আৰু বেটি ইফালে বাপেকৰ কোচত আছে আৰু মই ইফালে বস্তু চাই আছোঁ। কি কাপোৰ ল'বলৈ অহা নাই দেই, ঘৰৰ ৰাচন ল'বলৈ আহিছোঁ। এনেই আৰু কাপোৰ চাবলৈ মন গ'ল আৰু চাইছোঁ আৰু চোৱাটোনো কি ডাঙৰ কথা হয় নাই বাৰু। এয়া হাজবেণ্ডে বেটিক লৈ আছে কোচত, আগে মই পিছে আহি আছোঁ আৰু এনেই তাইৰো কাপোৰ কেইটামান দিছোঁ, লৈ পেলাইতো লাভ নাই কাৰণ ইমান কাপোৰ আছে থ'বলৈ জেগা নোহোৱা হৈ গৈছে। সেইটো কাৰণে মানে নাই লোৱাটো। এতিয়া আহিছোঁ আমি ওপৰত উঠিছোঁ আমি চিৰি দি, আৰু এতিয়া আমি যিটো মেইন বস্তুৰ কাৰণে আহিছোঁ। তাৰপিছত এয়া লৈ ল'লোঁ হাতত বুজা হাজবেণ্ডে ক'লে লৈ লোৱা বুলি, বস্তু মানে ল'বলৈ ভাল হ'ব বুলি আৰু। এয়া বেটিয়ে চাই গৈ আছে মোক আৰু ধুনীয়াকৈ টুপি চুপি পিন্ধি আহিছে। তাইক এইটো টুপিত কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন দেই। এয়া হাজবেণ্ডে এনেই আৰু স্পৰ্টিংবোৰ চাই আছে। ইয়াৰ পিছত আমি মেইন জেগা যাম, যিটো কাৰণে আহিছোঁ আমি। এনেই ভাবিলোঁ যে আহিছোঁ যে কাপোৰ কানি চাই যোৱাই ভাল আছে। গৰম কাপোৰ ধুনীয়া আছে। এতিয়া গৰম কাপোৰবোৰ কমত দি দিছে কাৰণ গৰম দিন আহি আছেতো। সেইটো কাৰণে মানে গৰম কাপোৰ আৰু মানে কমতে দি দিছে। আৰু এয়া চাওক বেটিয়ে কাপোৰ চোৱাত লাগি আছে। মই চাইছোঁ মানে ইয়াৰ বাপেকে চাই আছে ন, তাইও কাপোৰ চাপোৰ মানে তাইও মানে চোৱাত লাগি গৈছে। আৰু এয়া দেখিছে বাপেকৰ পিছে বাপেক য'ত বাবে আৰু বাপেকৰ আঙুলি ধৰি তাতেই গৈ আছে। মই ভালেই পাইছোঁ আৰু এয়া বাপেকক আঙুলি ধৰি ধুনীয়াকৈ খোজকাঢ়ি গৈ আছে তাই। আৰু এতিয়া কাপোৰ কানি বহুত ধুনীয়া আহিছে, সেই চবটো চাই ল'লোঁ আৰু। এতিয়া আমি যাম, ওপৰত উঠিম। যি বস্তু ল'বলৈ আমি মানে আহিছোঁ, তেল চেলবোৰ ল'বলৈ আহিছিলোঁ আমি। ভাবিছোঁ যে ৰোজা মাহৰ কাৰণে একেবাৰে মানে তেল চেলবোৰ লৈয়ে আহি যাওঁ বুলি আৰু। সেইটো কাৰণে আহি গ'লোঁ আমি মেইন জেগাত তেল চেল ল'বলৈ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ আৰু চাইছোঁ বস্তু বাহিনী, এয়া ধুনীয়া বস্তু আহিছে আৰু ভালে বস্তু আছে। আৰু বিশালত মানে কি যে 2 টকা কমত পোৱা যায়গৈ, সেইকাৰণে আমি ইয়াতেই আহোঁ। কাৰণ বজাৰত যদি ল'বলৈ যায় 1 লিটাৰ তেল 200 টকা, কিন্তু ইয়াত আমি মিঠাতেল পাইছোঁ 165কৈ। কিমান কম হৈ গ'ল জানেনে। সেইটো কাৰণে বিশালত আহিছোঁ আৰু আমি ল'বলৈ। আৰু এয়া বস্তুবোৰ শ্বেম্পু চব বস্তু মানে ধুনীয়া ঠিকে আছে, ভালে বস্তু আছে। আৰু বেটিক ইফালে মই চাই আছোঁ, বাপেকে ইফালে বস্তুবোৰ লৈ আছে। আৰু এতিয়া বেটিক মই লৈ ল'লোঁ কোচত, কাৰণ মানে বস্তুবোৰ চব পেলাইছে তাই, সেইটো কাৰণে তাইক মই কোচতে লৈ লৈছোঁ। আৰু এয়া হাজবেণ্ডে দেখিছে তেল চেলবোৰ লৈ আছে আৰু মানে লিষ্ট লিখি লৈ গৈছে যে কি বস্তু মানে আছে, পিছত পাহৰা যায়। সেইকাৰণে লিষ্ট লিখি লৈছে তেওঁ। এয়াৰ লিষ্ট চাই বস্তুবোৰ লৈ আছে তেওঁ। তাৰপিছত আৰু মই চাই আছোঁ মোৰ নিজৰ বস্তু, মোৰ শ্বেম্পু আছিলে এণ্ড এইবোৰ মানে ফেচ ৱাছ আছিলে, ক্ৰীম আছিলে। সেইবোৰ বস্তু মানে মই চাই আছোঁ ক'ত পাম বুলি আৰু। এয়া ঘূৰি আছোঁ তাইক কোচত লৈ পেলাই। এখনতে ল'বলৈ যে বৰ কষ্ট হয় দেই, বাট কি কৰিম আৰু লৈছোঁ আৰু। তলতো এৰিব নোৱাৰি, বস্তুবোৰ পেলাই দিয়ে তাই, সেইটো কাৰণে তলত এৰিব পৰা নাই। তাৰপিছত এতিয়া গৈছোঁ মই বডি লোশ্যনছৰ ওচৰত, ক্ৰীম ওচৰত মানে। আৰু এয়া বেবী ক্ৰীম, আমাৰ বেটীৰ ক্ৰীম পাউডাৰ লাগিছিলে, সেইডোখৰত আহি গ'লোঁ। আৰু এয়াই বস্তুবোৰ তাই মানে লওঁ আৰু হিমালয়া ক্ৰীম এণ্ড পাউডাৰটো ল'ম আৰু বাকীবোৰ তেনেকৈ একো নায়েই আৰু। বজাৰটো এয়া হৈ গ'ল আমাৰ, চব বস্তু চানা পেকেট এটাও লৈ লোৱা হৈ গ'ল আমাৰ বজাৰ কৰা। আৰু এতিয়া মানে আৰু যাবলৈ হৈছে আৰু হাজবেণ্ডে এতিয়া যাব কাউণ্টাৰত আৰু পইচা দিব আৰু আমি যামগৈ আৰু। এয়া হাজবেণ্ডে ৰৈ আছে কাউণ্টাৰত, আৰু বেটীয়ে চাওক বল দি খেলি আছে। আৰু এয়া বেটীৰ বল ইমান আছে, তথাপি বেটীক মানে লাগিয়ে থাকে বল, কি ক'ম আৰু উপায় নাই। এয়া হাজবেণ্ডে এতিয়া কাউণ্টাৰত গৈছে দিবলৈ বস্তুখিনি দি দিছে, আৰু পইচা পাতি দি পেলাই আমি যামগৈ। বিশালত গ'লে মানে এটাই প্ৰব্লেম, বহুত ভিৰ হয়, বহুত দেৰি ৰ'ব লগা হয়। কমচে কম আমি 15-20 মিনিটমান ৰ'লোঁ, তাৰপিছত গৈ পেলাই তেওঁ মানে পাইছে জেগাডোখৰ। এয়া হৈ গ'ল, আমি গুচি আহিলোঁ। দেখিছোঁ যে বাহিৰত মগনীয়া কিছুমান বহিছে,
তো তাকে মই মানে যিয়ে পাৰিছোঁ দিছোঁ আৰু এই দাদীজনীকো দি দিছোঁ আপোনালোকে যিমান পাৰে এনেকুৱা মানুহক সহায় কৰিব মই নকওঁ যে 500,000 বাট যিমান পাৰে আপোনালোকে সহায় কৰিব ময়ো যিয়ে পাৰিলোঁ দিলোঁ আৰু এয়া বাহিৰে দিছে দাদীজনী আমাৰ বেটীও বাহিৰে দিছে আৰু সুধিছে ছোৱালী হয় নেকি মই কৈছোঁ হয় ছোৱালী হয় দাদীজনী হাঁহিটো ইমানেই মৰম লগা মই আপোনালোকক কি ক'ম আৰু এতিয়া আহি গ'লোঁ আমি চাওমিন খাবলৈ চাওমিন বনাই আছে আৰু দাদাজনে আৰু ইয়াত মামা ভাগিনা বুলি হয় ইয়াত তেওঁ চাওমিন মানে 50 ৰুপিছত ইমানখিনি দি দিয়ে ন আপোনালোকৰ পেট ভৰি যাব মই কি ক'ম আপোনালোকক ইমানেই মানে বহুত বেছি দি দিয়ে আৰু প্লেট ভৰাই দিয়ে কিন্তু আমাৰ শিৱসাগৰত নিদিয়ে তেনেকৈ দেই আৰু ইয়াত কিন্তু তিনিচুকীয়াত ধুনীয়া মানে এইসোপা দিয়ে আৰু এয়া আছে বেটি চাওমিন চাই তাইও খাই খুব ভাল পায় চাওমিনটো তো সেয়া তাই চাই আছে বনাই আছে কেনেকৈ আৰু মই আছোঁ বেটীক লগত লৈ পেলাই বহি এয়া দেখিছে মোৰ অৱস্থা কি চুলিখিনিৰ এই নতুন নতুন চুলি গজাৰ কাৰণে ইমানেই প্ৰব্লেম হৈ গৈছে ন মই কি ক'ম বাৰু এয়া বেটীৰ লগত আছোঁ মই বহি চাওমিনৰ ইন্তজাৰ কৰি আৰু কথা পাতি আছোঁ আৰু তাই মানে মুখখন ইফালে কৰি দিছে তাই ক'লো বেটী এইফালে চোৱাচোন তাই হাঁহিবলৈ ক'লে দেখিছে তাই হাঁহিছে কেনেকৈ চ' এয়া আমাৰ চাওমিন আহি পাই গ'লহি আৰু বেটীক লাগে চাওমিন দেখিছেনে কিমানখিনি দি দিছে আৰু খাবলৈ বহুত মজা বনাই দেই তো এতিয়া আমি চাওমিন খাওঁ কাৰণ সোনকালে ঘৰত যাব লাগে তাৰপিছত আৰু কি ক'ম আৰু চাওমিনটোহে আৰু খাবলৈ বাকী আছে আৰু বেটী নাখাওঁ কৰিয়ে যে পিছত কিন্তু তাই নিজে লৈ পেলাই খায় তাই দেখিছে বেটী নিজে লৈ পেলাই খাই আছে মই ইফালে খাই আছোঁ আৰু ইফালে তাই নিজে লৈ পেলাই খাই আছে আৰু কাপোৰবোৰ লেতেৰা কৰি আছে তাইক মই খুৱাই আছোঁ কিন্তু নাখাইছে বাট নিজে খাব লাগে ডাঙৰ হৈছেতো সেইটো কাৰণে চাগে তো এয়া বেটী খাই আছে আৰু এয়া মোৰ খোৱা হৈ গ'ল এণ্ড এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ আৰু বেটী পিঁয়াজটো লৈ আহিছে খাবলৈ উপায় নাই আৰু চ' গাইজ মোৰ এই ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে ক'বচোন দেই আৰু বেটীৰ যিটো নাটখট টাইপৰ মানে যে আছে সেইটো কেনেকুৱা পালে চাই আপোনালোকে ক'বচোন যদি এই ব্লগটো চাই আপোনালোকে ভাল পালে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব